এইকেইদিন কৈছো নহয় ভাত চব্জি বনোৱা মানে পাল মূৰে পৰি আছে কাৰণ মায়ে ভাত বনাব নোৱাৰে অলপ অসুখ হৈ আছে অসুখ মানে কি আৰু জ্বৰ চৰ্দি সব একেলগে পাইছে মানে সোনকালে ভাল হলে হয় আৰু নহলে বহুত কষ্ট পাই আছো ভাত চব্জি বনোৱাত আৰু এইফালে চাব পাৰে আপোনালোকে যি টিকা ফটা ৰ'দ দিছে নহয় তাতো মানে চাওক এইফালে ইমান ধুনীয়াকে মানে স্কাৰ্ফ লৈ পিনে বহি আছে গৰম পুৰা ঠাণ্ডা লাগিছে নে গৰম লাগিছে ঠাণ্ডা লাগিছে আৰু পানী খাই আছে পানী পিয়া লাগে বোলে আৰু এইফালে আমাৰ নালিয়াকাই কি খবৰ ধেমাজিত পঢ়ে বেটাই আজিকালি ময়ো ধুনীয়াকে বাৰাণ্ডাতে বহি পিনি ভাতটো খাই লওঁ আৰু এইফালে ধুনীয়াকে লৈ লৈছো তো নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল নিৰ্মল চিকেলা আপোনালোকক স্বাগতম জনাইছো তো বলক বেছি দেৰি নকৰাকে আজি ভিডিঅ'টো আৰম্ভ কৰো ধুনীয়াকে ওলাই মেলি লৈ ললো একদম গা চা ধুই পিনে একদম কৈছো ন টিপ টপ হৈ পিনে ওলাইছো আৰু একদম এতিয়া মানে যাব ওলাইছো এটা বেলেগ এটা জেগাত মানে দাদাই ফোন কৰি পিনি পটককে ক'লে যে ভাইটি বল নতুন গাড়ীত ফুৰিব যাম বুলি আৰু এদিনো মই দাদাৰ গাড়ীত উঠিও পোৱা নাছিলো সেইকাৰণে আজি গৈ আছো দাদা আৰু মই আৰু দাদাৰ লগত কোনোবা যাব বোলে এতিয়া গৈ আছো ধেমাজি মই ওলাই মেলিটো হৈ গ'ল লগ পাই আছো ডাইৰেক্ট এতিয়া পুৰা সময় হৈ গ'ল 11:15 আৰু ধুনীয়াকে মানে ঘৰৰ পৰা ওলাই মেলি আহি গলো এইফালে দেখিছে ন বিশ্বজিতৰ গাড়ী আৰু এইফালে বিশ্বজিত আছে আজি মানে এপাক বিশ্বজিতৰ লগত ফুৰিব আহিছো কি কয় বিশ্বনা গাড়ী কিনাৰ মানে এবাৰো সবকে লৈ গৈছো নিৰ্মলক লৈ যোৱা ভাবিলো মই আজি নিৰ্মলক মাতো এতিয়া ভালে লাগিছে বাৰু আহি পিনে আৰু নতুন গাড়ী উঠি পিনিও মজা লাগিছে আৰু আমি ঘৰৰ পৰা কিমান দূৰ আহি পালো এতিয়া 40 কিলোমিটাৰ মান 40 কিলোমিটাৰ আহি পালো এইডোখৰত মানে পেচাব চেচাব কৰি ললো আৰু ধুনীয়াকে টেংকি চেংকি খালী কৰি ললো এতিয়া আৰু গৈ থাকো মজাকে উঠি ললো মজা কৈছো নহয় বলক যাব পাৰে আমাৰ গাড়ী চলি গ'ল ধুনীয়াকে চলাই আছে বিশ্বজিত দা আৰু এইফালে লগত আছে মামা আৰু এইফালে বিশ্বজিত দাৰ দাদা আছে হাই কৈ দিছে তো এতিয়া আমাৰ ডাইৰেক্ট ধেমাজিলৈকে যাত্ৰা আছে ইয়াৰ পৰা এতিয়া বৰ্তমান আমি গাই নদী ধুনীয়াকে পাৰ হলো আৰু এইফালে মামাইটো পুৰা শুই আহিছে মই হলে এইবিলাক টোপনি চুপনি যোৱাত নাই আৰু মেইন কথাটো মানে কি গাড়ীত উঠিলে মানে কিবা আমাৰ মানে কথাবিলাক নোলাগে মানে বেলেগৰ নিচিনা পেক 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 কৰি থাকিব নোৱাৰোগে আমি বেলেগত হলে পাৰো কিন্তু গাড়ীৰ ভিতৰত নোৱাৰোগে এতিয়া আমি বৰ্তমান আহি পালো ধেমাজি আৰু ইয়াতে মানে আজি অহা হৈছে গাড়ী চাৰ্ভিচিং কৰিবলৈ যিখন গাড়ীত আহিছো আমি সেই গাড়ীখনকে মানে অলপ মেৰামতি কৰিবলগীয়া আছে বোলে 1 মাহৰ পিছত মানে কিবা কিবি কৰে বোলে তো তাকে আহিছো আৰু এতিয়া আমি এনেকে ভৰি উঠাই পিনি বহি আহিছো আৰু দেই বেয়া চেয়া নাপালে হ'ল মালিকে আমাক কি কয় মামা বেয়া পাইছে নেকি পিছতে বেয়া পোৱা নাই কিন্তু পইচাটো দিলে হ'ল আৰু হৈ যাব কিবা এটা মিলাই দিম গুগল পে কৰি পিনি আৰু লাহে লাহে দেই বহুত জোকাৰণি মাৰিছে কিন্তু পেটৰ একদম নাৰীলৈকে হিলি গৈছে মোক কৈছো নহয় পিছত অসুবিধা নহলে হৈছে समझ रहे हो মাথাটো বহুত বিষাই গৈছে একদম মানে টিং 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 কামুৰি আছে এই মালটো কৈছো নহয় ইমানে মানে কাৰা আছে মানে এচি নে কি বুলি কয় আমাৰতো এইবিলাক মানে অভিজ্ঞতা নাই এচিত থকা আৰু সেইকাৰণে মানে মাথাটো বেছিকে টিং টিঙাইছে আৰু মামাও এইফালে পাত্তা পোৱা নাই পুৰা টিং টিঙাই গৈছে বিশ্বদাৰটো অভ্যাস হৈ গ'ল বাৰু আজি 2 মাহ 3 মাহৰ পৰা বহিয়ে আছে আহি পালো এতিয়া বৰ্তমান নিতুল মটৰ্ছ আৰু ইয়াতে মানে এতিয়া গাড়ী চাৰ্ভিচিং হ'ব আমাৰ হয় ন বিশ্বদা চাৰ্ভিচিং কৰা হৈ গ'ল বোলে তাৰপিছত এতিয়া আৰু মানে কিবা কিবি যদি কাম আছে তেন্তে আকৌ বেলেগত কৰিব যাব লাগিব আৰু ইয়াৰ পৰা এতিয়া বৰ্তমান গৈ থাকো আৰু এইখন হৈছে আমাৰ চিলাপথাৰ টাউন এই চিলাপথাৰ আহি পাই গলো মানে ধেমাজিত বস্তু নাপালো মানে গাড়ীৰ পাৰ্ট কিছুমান সেইকাৰণে চিলাপথাৰ আহি পিনে আকৌ লগাবলগীয়া হৈছে আৰু বেছি কাম নাই অকণমান কাম বাকী আছে বাছ সন্ধিয়া হৈ গ'ল আৰু মই ক'ত আহি পালো এতিয়ালৈকে একো গমেই নাপাওঁ মানে বিশ্বদাহঁতে ক'ত লৈ আনিলে জানো বিশ্বদাহঁতে জানিব বিশ্বদা ক'ত লৈ আনিলে হয় একচুৱেলি তই ঘৰ পাব লাগিছিলে আচ্ছা তাৰপিছত তই গাড়ীতে শুই আছিলি একচুৱেলি সেইকাৰণে মানে মই উঠালো কিন্তু আমি পাই গ'লো আৰে ঘৰতে গৈ পাব লাগিছিলে আমি সোনকালে লখিমপুৰ পাই গ'লো এতিয়া তুমি টেনশ্যন নল'বা আৰে চিন্তাই লাগি গ'ল ঘৰত মাৰো বেমাৰ ময়ো আহি পালো এতিয়া লখিমপুৰ কেতিয়া গৈ পাম সেইটো কোৱাৰ আগত সোনকালে গৈ পালে হ'ল আৰু লাহে যাম সোনকালে যোৱা চিষ্টেম নাই লাহেকে ঘৰত পালেই হ'ল মানে ভালকে পাব লাগে ঘৰত আজি যি দেখিছো গাড়ীতে শুব লাগিব আৰু একেবাৰে 7টা পাৰ হৈ গ'ল ইয়াতে আচ্ছা গাড়ীয়ে মালটো মানে নাছিলে যিটো নেকি মানে গছকি পিনি গাড়ীত উঠিবলগীয়া হয় এইটোকে লগাবলৈ কাৰণে লখিমপুৰ আহিবলগীয়া হৈ গ'ল ধেত তেৰিকা যোৱাকালি লখিমপুৰৰ পৰা আহি পাওঁতে একেবাৰে 1:30 বাজিলেগে মানে শুতে মেলোতে 2টা বাজিলেগে আৰু সেইকাৰণে মই ভিডিঅ'টো খতম নকৰিলোগে আৰু মাৰো বোলে বেমাৰ ভালে হোৱা নাই মা বেমাৰ ভাল হোৱাই নাই নেকি জ্বৰটো ভাল হ'ল কালি আৰু অলপ ডিঙিটো বিষাই আছে আৰে পুৰা একদম চাইছে ন ডিঙিটো কেনেকুৱা ফুলি আছে
অকল ডিঙিয়ে বিষ হৈছে নেকি মোক ডিঙি বিষাই আছে ডিঙি বিষাই আছে ন জ্বৰটো ভাল হ'ল কালি জ্বৰ চৰ চব ভাল কৰিলে আচ্ছা যোৱাকালি জ্বৰটো ভাল হৈছিলে বোলে আজি আকৌ মানে ডিঙি বিষ হৈ গ'ল বোলে সেইকাৰণে আৰু কি কৰিম উপায়ো নাই এতিয়া আকৌ ধুনীয়াকৈ ভাত পানী খাই পিনি পাপাই ল'বলৈ আহিব তাৰপিছত মেডিকেল যাব তো ডিপেণ্ডটো কৰিব লাগিব আৰু তো আজি ভিডিঅ'টো ইমানেই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ টিল দেন এটা বাই বাই